পেশেন্ট আছে আৰু ৰখা দি আছে তাতে এম্বুলেন্সত পেশেন্ট ৰখি আছে এম্বুলেন্সত পেশেন্ট ৰখি আছে পেশেন্ট আছে তাতে এম্বুলেন্সত পেশেন্ট ৰখি আছে এম্বুলেন্সত পেশেন্ট ৰখি আছে পেশেন্ট আছে সিয়ামা হাত আহিব পেশেন্ট আছে তাতে ৰখি আছে অক্সিজেন পেশেন্ট আছে স্যার পেশেন্ট আছে সিয়ামা হওক আৰু সাধাৰণ মানুহগিলা কাৰণে মৰি যাও ইমার্জেন্সি আছে পেশেন্ট তাতে ইমার্জেন্সিত আছে আহিব দিও এটো হই সিয়ামৰ কাৰণে ইমান টাইম ৰখিব পাৰি কিয় আহিব নোৱাৰে সিয়াম এটা সিয়ামৰ কাৰণে ইমান টাইম ৰখবা পাৰে আমাৰ চৰকাৰখনে নাই এনে সিয়ামৰ কাৰণে ইমান টাইম ৰখিব পাৰি কিয় আহিব নোৱাৰে সিয়াম এটা সিয়ামৰ কাৰণে ইমান টাইম ৰখবা পাৰে আমাৰ চৰকাৰখনে নাই এনে পেশেন্ট আহিব দিও সিয়া সাধাৰণ মানুহগিলা কাৰণে মৰি যাও इताक लोग एम्बुलेंस का आही पारे आने किंतु কি করব হইছে পেশেন্ট এটা মরবা আর সেটা দাগ হিমন্ত হইছে কোন খানার আছে নুই না এটা মানুষের কারণে ইমান খান গাড়ি লাগে ইফালে মৰি যাব যে এম্বুলেন্সত মানুহ ৰখি ৰখি এটা মন্ত্ৰী এমএল আহিবা নপয় বাপৰে কি এম্বুলেন্স কেনেকৈ চাইড দিয়া নাই আহোঁ মধ্য অসম নগাঁৱত বিভিন্ন সুবিধাৰ সৈতে আৰম্ভ হৈছে আৰডি অটোজন হোণ্ডা ডিলাৰ আৰডি মটৰ্ছৰ অন্য এক সংযোজন আৰডি অটোজন হোণ্ডা ডিলাৰত আপুনি একেলগে পাব সেলছ সাৰ্ভিস স্পেয়াৰ ইন্সুৰেন্সৰ বিশেষ সুবিধা তদুপৰি কম টকাৰ ডাউন পেমেন্ট আৰু লো ইন্টাৰেষ্টৰ সুবিধা অকল সিমানেই নহয় শাৰদীয় পূজা উপলক্ষে অক্টোবৰ মাহত আপুনি বাইক বা স্কুটি ক্ৰয় কৰিলে পাব আকৰ্ষণীয় পুৰস্কাৰ ইয়াৰ উপৰি সাৰ্ভিসিংত ডিসেম্বৰ মাহলৈকে আছে 100% ৰেহাই 5% স্পেয়াৰ পাৰ্টছত ৰেহাইৰ ব্যৱস্থা গতিকে পলম কিয় কৰিছে আজিয়ে যাওক আৰডি অটোজন হোণ্ডা ডিলাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ দুচকীয়া বাহন আমাৰ ঠিকনা ডিমৰুগুৰি নিয়াৰ কালী মন্দিৰ আমাৰ যোগাযোগ নম্বৰ 6001998531 9613061979 98640742219 email id mail.rdautojon@gmail.com